মৰমৰ অকণিহঁত তোমালোকে আটাই ভালে আছা? মই আজি তোমালোকলৈ এটা সাধু কথা লৈ আহিছোঁ। সাধু কথাটো তোমালোকে শুনিবানে? শুনিবা? মই আজি তোমালোকক অহংকাৰী শিয়াল নামৰ সাধুটো ক'ম। সাধুটোৰ নাম কি? অহংকাৰী শিয়াল, নহয়? আজি মই তোমালোকক অহংকাৰী শিয়ালৰ সাধু এটা ক'ম। তেনেহ'লে মই সাধুটো আৰম্ভ কৰোঁ। ফৰকাল দিন এটাত এটা মেকুৰী আৰু এটা শিয়ালে একেলগে ফুৰিবলৈ ওলাইছিল। যিহেতু দুয়ো একেলগে গৈছিল, গতিকে সিহঁতে যাত্ৰাৰ বাবে খাদ্য আৰু অন্যান্য সামগ্ৰীসমূহ গোটাই লৈছিল। সিহঁতৰ বিশ্ৰামৰ সময়ত দুয়ো আমোদজনক আলাপ আলোচনা কৰিছিল। অৱশ্য সিহঁতৰ কথোপকথন লাহে লাহে ব্যক্তিগত হৈ পৰিছিল আৰু দুয়োৰে মাজত গভীৰ যুক্তি তৰ্কৰ আৰম্ভণি হৈছিল। শিয়ালটোৱে নিজকে বুদ্ধিয়ক আৰু চতুৰ বুলি কৈ গৰ্ব কৰিবলৈ আৰম্ভ কৰিছিল। সি অহংকাৰৰ সুৰত মেকুৰীটোক কৈছিল, তুমি নিজকে বৰ চতুৰ বুলি ভাবা, নহয়নে? তুমি জানানে মই তোমাতকৈ অধিক চতুৰ। আমাৰ শত্ৰুৰ পৰা ৰক্ষা পাবলৈ মই অনেক কৌশল জানো। এই কথা শুনি মেকুৰীটোৱে ভয়বৰ দি কৈছিল, মই তোমাৰ কথাত একমত। মই কেৱল এটা কৌশলহে জানো বুলি মানি লৈছোঁ, কিন্তু সেই কৌশলটো তোমাৰ কৌশলবোৰতকৈ হাজাৰ গুণে শ্ৰেষ্ঠ। শিয়ালটোৱে মেকুৰীটোৰ কথা শুনি ডাঙৰকৈ হাঁহি হাঁহি মেকুৰীটোক প্ৰশ্ন কৰিছিল, তুমি জনা কেৱল এটা কৌশলে তোমাক শত্ৰুৰ পৰা ৰক্ষা কৰিব বুলি ভবা নেকি? এনেতে ওচৰতে সিহঁতে চিকাৰীৰ আগমনৰ শব্দ আৰু একপাল চিকাৰী কুকুৰৰ চিঞৰ শুনা পাইছিল। চিঞৰবোৰ ক্ৰমান্বয়ে ডাঙৰ হৈ আহিছিল আৰু চিকাৰী কুকুৰৰ পালটো সিহঁতৰ দিশে আগবাঢ়ি আহিছিল। পলকতে মেকুৰীটোৱে তীব্ৰ গতিত ওচৰৰ গছ এজোপাৰ ওপৰলৈ উঠি গৈছিল, যাতে তাক চিকাৰী কুকুৰকেইটাই ঢুকি নাপায়। মেকুৰীটোৱে তলত থকা শিয়ালটোলৈ চাই কৈছিল, মই জনা তো কৌশলটো এইটোৱেই। এতিয়া ময়ো চাম বাৰু তোমাৰ কোনটো কৌশলে তোমাক এই বিপদৰ পৰা ৰক্ষা কৰিব পাৰে। শিয়ালটো অতি বিবুদ্ধিত পৰিছিল। সি কৈছিল, মই জনা কৌশলবোৰৰ কোনটো ব্যৱহাৰ কৰি মই ৰক্ষা পাব পাৰোঁ সেইটো মই ভাবি পোৱা নাই। সি ইফালে সিফালে দৌৰিছিল আৰু চিকাৰী কুকুৰৰ পালটোৱে তাক পিছে পিছে খেদিছিল। শিয়ালটোৱে তৰানৰা ছিঙি দৌৰিছিল যদিও সফল হোৱা নাছিল। সি লুকুৱাৰ বাবে এটা গাঁত বিচৰাৰ চেষ্টা কৰিছিল। দুৰ্ভাগ্যবশত সি দ খাল এটাত লুটি খাই পৰিছিল। চিকাৰী কুকুৰকেইটাই শিয়ালটোক ধৰিবলৈ সক্ষম হৈছিল আৰু তাৰ কৌশলবোৰৰ লগতে জীৱনটোৰো অন্ত পেলাইছিল। আনফালে মেকুৰীটোৱে গছৰ ওপৰত নিজকে সুৰক্ষিত কৰি ৰাখিছিল। এই সাধুটোৰ পৰা তোমালোকে কি শিকিলা? এটা নীতি শিক্ষা পাইছা। সেই নীতি শিক্ষাটো হৈছে অহংকাৰে কেতিয়াও ভাল ফল নিদিয়ে। সেয়েহে সদায় নম্ৰ হৈ থকাটোৱেই শ্ৰেয়। অহংকাৰে কি কৰে? অহংকাৰ কৰিলে মানুহে কয় নহয়, অহংকাৰীৰ এদিন নহয় এদিন পতন হয়ে। এই সাধুটোৰ পৰা তোমালোকে এই নীতি শিক্ষাটো শিকিব পাইছা। তোমালোকে অহংকাৰ কৰিবানে? নকৰা নহয়। সদায় নম্ৰ আৰু ভদ্ৰ হৈ থাকিব লাগে। সকলোৱে বন্ধু বান্ধৱী সকলৰ লগত তোমালোকে মিলা প্ৰীতিৰে থাকিব লাগে। অহংকাৰী কৰিলে এদিন নহয় এদিন অহংকাৰীৰ পতন হয়ে, ফল পায়েহি নহয়।